একোটো পৰিৱৰ্তন হোৱা নাই আমি কৈছোঁ প্ৰমোদ বড়োৰ পকেটটোহে পৰিৱৰ্তন হৈছে BTCত একো উন্নয়ন হোৱা নাই এই কথাটো মই কৈছোঁ লোকসভা নিৰ্বাচন কোনো দলৰ লগত মিত্ৰতা হ'ব নেকি মিত্ৰতা নাই কোনো দলৰ লগত মিত্ৰতা হোৱা নাই আজিলৈকে আৰু ভৱিষ্যতেও নহ'ব লোকসভাত আমাৰ BPF আমি অকলে খেলিম কাৰো লগত এলায়েন্স নকৰিম দেই থেংক ইউ দুইটা ওদালগুৰি একটা কোকৰাঝাৰ একটা কোটিটো নিজাবগীয়া লৈছে 400 কোটিটোহে বেলেগ বেলেগ ইএমক বগাই দিছে এইবিলাক মানে কি ক'ম আৰু সেইটো ঠিক হোৱা নাই অততে মই সাপোৰ্ট নকৰোঁ এইবিলাক উন্নতি বুলি ক'লেতো আপোনালোকে আৰু বেছি ভালকৈ জানে 3 বছৰত প্ৰমোদ বড়োই কি কৰিছে কৰা নাই আপোনালোকে বেছি ভালকৈ জানে মই ক'ব লগা দৰকাৰ নাই ৰাইজে আজি সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ BPF দলক আকৌ লাগে বুলি প্ৰত্যেকটা মিটিঙত আপোনালোকে চাওক খেল কৰক সকলো জাতি জনগোষ্ঠী ওলাই আহিছে মুছলিম হওক অসমীয়া হওক বেংগলী হওক গাৰো ৰাভা আদিবাসী বেংগলী সবে ওলাই আহি আছে আৰু আমাৰ সভাত যেনেকুৱা প্ৰেজেণ্ট মানে ৰিপ্ৰেজেণ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ যে মানে এইবাৰ সঁচাকৈ BTC বাকী ৰাইজে এই UPPL চৰকাৰক মানে সন্তুষ্ট নহয় এইটো প্ৰকাশ ৰেলীৰ লগতে যিটো জনজাগৰণ সভা সেই মিটিংটো আকৌ আজিৰ পৰা আৰম্ভ হ'ল আমি মাজত এই বিহু আৰু ঈদৰ কাৰণে আমি বন্ধ ৰাখিছিল তো আজিৰ পৰা আৰম্ভ আজি আৰু শ্ৰীৰামপুৰ আছে অহাকালি আমাৰ গুমা আৰু পৰ্বতজৰা আছে আৰু নেক্সট দিনা আমাৰ সেইফালে ওদালগুৰিত আছে তো এইটো প্ৰায় শেষ হ'বলৈ গৈ আছে আমাৰ সেই ৰেলীৰ লগতে যিটো জনজাগৰণ সভা এইটো শেষ হ'বলৈ গৈ আছে আৰু 5টা 6টা আছে আৰু তো উদ্দেশ্য সেইটোৱে আপোনালোকে জানে আমাৰ লাগে শান্তি আমাক লাগে একতা আমাক লাগে উন্নয়ন সেইটো যাত্ৰালৈ আমি এইবিলাক প্ৰগ্ৰাম কৰি আছোঁ আৰু আজিৰ দিনত চৰকাৰে যিটো নতুনকৈ যিটো ডিচিশ্যন লৈছে সেইটোতো মই কেতিয়াও ছাপোৰ্ট কৰিব নোৱাৰে সেইটো হ'ল মাটি কিনা বেচাৰ যিটো ইনডাইৰেক্ট বন্ধ মানুহে আপোনালোকে জানে মানুহে মাটিটো কিয় বিক্ৰী কৰে যেতিয়া বিপদ হয় তেতিয়াহে মানুহে মাটিটো বিক্ৰী কৰে সেইটো যদি বিক্ৰী কৰিব নোৱাৰে এতিয়া কিনিবও নোৱাৰে সেইটো এনেকুৱা হ'লেতো আমাৰ BTCত গণ্ডগোল হোৱাৰ বাদে আকৌ একো নাই